হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখুৱাম স্ক্ৰীন পেইণ্টিঙত টেপ কেনেকৈ লগায়। আপোনালোকৰ আগত মই শ্বৰ্ট ভিডিঅ' এটা দিছিলোঁ, যদি সেইটো অকণমান স্পীড হৈছে বুজি নাপায় সেইবাবে এইটো চাই লওক। হাই ফ্ৰেণ্ডছ, এয়া দুখন মই আগত টেপ মাৰি থৈছোঁ আৰু এই তিনিখন এতিয়া টেপ কেনেকৈ মাৰিম সেইটো আপোনালোকক মই দেখুৱাই লওঁ। সাৱধানে মাৰিব লাগে কাৰণ ৰং ফচি যোৱাৰ সম্ভাৱনা থাকে। এতিয়া মই আপোনালোকক ভিডিঅ'টো দেখাইছোঁ, এটা অলপ ডাঙৰ কৰি জুম কৰি দেখাইছোঁ আৰু এটা গোটেই ফুল ভিডিঅ'টো দেখাইছোঁ। প্ৰথমতে আপোনালোকে টেপটো এইদৰে লৈ ল'ব, কাষটুকুৰাতকৈ অলপমান দীঘলকৈ ল'ব যাতে টেপটো নুৰিয়াই দিলে এইটো টেপে গৈ ইখন কাঠক আপোনালোকে ধৰি ৰাখিব পাৰে। এইটো আপোনালোকে দেখিছে টেপটো মই কেনেকৈ নুৰিয়াইছোঁ, আপোনালোকে এনেকৈ নুৰিয়াই দিব যাতে সেই টেপটোৱে আহি পিনি ইমান টুকুৰা চুই যায়হি। আৰু আপোনালোকে টেপটো লগাওঁতে দেখিছে মই অকণমান আধা অংশ উলিয়াই থৈছোঁ যাতে এই কাঠটুকুৰা ধুনীয়াকৈ সামৰি ল'ব পাৰোঁ উভতাই দিলে। আপোনালোকে ভালদৰে চাই লওক, এনেকৈ লাহেকৈ আপোনালোকে মোহাৰি দিব যাতে সেই কাঠটুকুৰা ঢাকি দিব পাৰে সেই টেপটোৱে। যিহেতু টেপটো বহল হয় সেইবাবে আৰু অলপ অংশ পাছলৈ বাঢ়ি থাকে, সেই অংশটো আপোনালোকে পাছৰ কাঠটুকুৰা যাতে ভালদৰে ঢাকি দিব পাৰে তেনেদৰে আপোনালোকে আকৌ 4টা চুক কাটি পিনি এইদৰে লগাই দিব। যেতিয়া টেপটো মোহাৰি পিনি কাঠত লগাবলৈ হয় আপোনালোকে এফালৰ পৰা ভালদৰে মোহাৰি আনিব, নহ'লে কেতিয়াবা হাৱা সোমাই থকা তাত চান্স থাকে, লগতে দেখিবলৈও অলপ খোলা-বমা হৈ পৰে। এইবাৰ আকৌ টেপটো উলিয়াই ল'লোঁ বাকী কাঠখিনি থাকিবলৈ। আপোনালোকে ভালদৰে চাই লওক যাতে ৰং বিয়পি গ'লে বা ৰংটো তাত পৰি গ'লে কাঠটুকুৰাত যাতে ভিতৰলৈ সোমাই নাযায়, কাঠেও শুহি ল'ব নোৱাৰে, তেনেদৰে টেপটো মাৰিব। হয়তো বহুতেই এইবোৰ কথা জানেই, মই যিসকলে নাজানে সেইসকলৰ বাবেহে জনাই দিছোঁ। এইটো আপোনালোকে দেখিছে মই পাছলৈ কেনেকৈ টেপটো নুৰিয়াই দিছোঁ আৰু দুটা অংশ উলিয়াই থৈছোঁ, আগ আৰু পাছলৈ কেনেকৈ ব্লেডে কাটিছোঁ আপোনালোকে ভালদৰে চাই লওক। প্ৰথমতে আপোনালোকে এইদৰে গোটেই কাঠৰ অংশখিনি টেপেৰে ঢাকি দিব। এইদৰে জইনটা কটাৰ পিছত আপোনালোকে এনেদৰে টেপটো খুৱাই দিব। তাৰ পৰা আগৰ দৰে আপোনালোকে টেপটো এইদৰে লৈ ল'ব, কাঠটুকুৰাৰ মাজতে থৈ আধা আগলৈ আৰু আধা পাছলৈ অংশ অলপ উলিয়াই থ'ব আৰু অলপ অংশ দীঘল কৰি থ'ব যাতে নুৰিয়াই দিলে এইটো আগে ইটো আগে ধৰি ৰাখিব পাৰে। তাৰ পৰা এইদৰে আপোনালোকে চাইডে চাইডে ব্লেডে মই যেনেকৈ কাটি দেখাইছোঁ তেনেকৈ আপোনালোকে কাটি পিনি কাঠটুকুৰা লাহেকৈ ঢাকি দিব। এইবাৰ একেবাৰে শেষৰখন কাঠ ঢাকিবলৈ লৈছোঁ। এনেদৰে আপোনালোকে প্ৰতিবাৰে মই যেনেকৈ দেখাই আহিছোঁ এইবাৰো তেনেকৈ মই অলপ অংশ আধা আধা উলিয়াই লৈছোঁ। এইদৰে উলিয়াই লোৱাৰ পিছত তাৰ পৰা মই ভালদৰে নুৰিয়াই ল'লোঁ কাঠটুকুৰা ইফালে। এইবাৰ ব্লেডে ভালদৰে মই কাটি দিছোঁ, আপোনালোকে চাব, কাটোতে ভালদৰে চাব যাতে ফুলবোৰ কাট খাই নাযায়। এইদৰে দুইটা চুক কাটি পিনি এনেকৈ মই ভৰাই দিলোঁ। আপোনালোকে এইবাৰ দেখিছে মই নীলা পণ্টিলখনত টেপটো লগাই দিছোঁ। এইবাৰ আকৌ আমি টেপ মাৰিব লাগিব, এনেদৰে মাৰিব লাগিব যাতে ৰংটো সোমাই নাযায়। তাৰ আগতে আমি পাছফালে যিখিনি অংশ ওলাই আছে কাঠৰ টুকুৰা সেইখিনি আমি ভালদৰে ঢাকি ল'ব লাগিব। তাৰ বাবে আমি আকৌ আগৰ দৰে টেপ মাৰিব লাগিব। পাছফালে মাত্ৰ এবাৰ মাৰিলেই হ'ব, যাতে পেইণ্টিংখনত লগাই পিনি আপোনালোকে কাঠৰ টুকুৰা সৈতে একেলগে লগাই পিনি এটা মাৰি দিব। অলপ অলপ অংশ উলিয়াই লৈ ল'ব, ভালদৰে চাই লওক মই কেনেকৈ দেখুৱাইছোঁ। এইদৰে আপোনালোকে গোটেইকেইখন ভালদৰে খুৱাই দিব। মই গোটেইকেইখনে ইয়াত দেখুৱাই দিছোঁ কেনেকৈ খুৱাইছোঁ। আপোনালোকে যে এখনত বুজি নাই পোৱা তেতিয়া 2 নম্বৰখন চাব কেনেকৈ খুৱাইছোঁ। এনেদৰে মই খুৱাইছোঁ, আপোনালোকে ভালদৰে চাই লওক। আপোনালোকে টেপটো যদি নোৰ খাই যায় তেতিয়া এনেকৈ থৈ ল'ব পাৰিব, তাৰ পৰা কাটি দিব যাতে টেপটো ইয়াত ৰখি থাকে। নহ'লে টেপটো আঠাটো লাগি অলপ টেপটো বেয়া হৈ যায়, যিহেতু আঠাটো পটককৈ আকৌ এৰুৱাব নোৱাৰি সেইবাবে কাটি পেলাবলগীয়া হয়। আচলতে মই টেপটো যিমানেই বহল হয় সিমানেই ভাল বুলি ভাবোঁ, কাৰণ আমি অকল এই ফুলটোহে উলিয়াই থ'ব লাগে। বাকী এনেকৈ যদি অংশবোৰ আমি ঢাকি থৈ দিওঁ তেতিয়াহ'লে পিছত বোলে আমাৰ স্ক্ৰীন পেইণ্টিংখন বেছিকৈ ৰং লাগি লেতেৰা হৈ গৈছে বোলে, তেতিয়া এই টেপকেইটা আঁতৰাই দিলে চাফা হৈ যাব। সেইবাবে আমি নতুন টেপ মাৰিবলৈ হ'লে সিমান চাফা কৰি থাকিব নালাগে, এইকেইটা টেপ আঁতৰাই পিনি নতুন টেপ আকৌ মাৰি দিলেই হৈ যায়। নহ'লে কিছুমানৰ লেতেৰা হৈ যায়, একেবাৰে পেইণ্টিংখন ৰং লাগি চাফা কৰিবলৈ এলাহ হয়, অকল ফুলখিনি চাফা কৰি থৈ দিয়ে। সেইবাবে এইটো মই এটা সহজ উপায় বুলি ভাবোঁ। টেপটো যদি আমি লগাই থৈ দিওঁ পিছত ৰং লাগিলেও টেপটো উঠাই দিলে থৈ গ'ল, আমাৰ স্ক্ৰীনখন চাফা হৈ থাকিলে, মানে স্ক্ৰীন পেইণ্টিংখনৰ কথা কৈছোঁ মই।
কথা কওঁতে দেখিছেনে আৰু এবাৰ টেপ মাৰিবলৈ আছে। তো চাই লওঁ আহক একেবাৰে শেষৰ টেপটো আমি কেনেদৰে মাৰিছোঁ। আগৰ দৰে একেই হ'ব, আপোনালোকে যদি বুজি নাই পোৱা আকৌ চাই ল'ব পাৰে এনেকৈ। এইদৰে টেপটো কাটি লোৱাৰ পিছত ভালদৰে নুৰিয়াই দিব যাতে এইটো টেপ গৈ ইফালে টেপটোত লাগি ধৰেগৈ। মই আগতে এবাৰ কৈছোঁ। তাৰপৰা এইদৰে আপোনালোকে ব্লেডেৰে চুককেইটা কাটি পিনি সৰু চুকটো প্ৰথমতে ভৰাই লৈ পিনি তাৰপৰা ডাঙৰ চুকটো ভালদৰে এফালৰ পৰা লগাই আহিব হাতেৰে যাতে খলা বমা নহয়। তো এবাৰ আমাৰ এইখন পাছফালৰ ছাইডটো হৈ গ'ল। আগফালে কিন্তু আৰু এবাৰ লগাবলৈ আছে। আমি এইটো লগালোঁ এবাৰ টেপ, কিন্তু ইয়াৰ ওপৰতো আৰু এটা টেপ লগাই দিলে ভাল। যদি আপোনালোকৰ টেপ নাই তেতিয়াহ'লে একো নাই, কিন্তু লগাই দিয়াটো ভাল হয়। সেইবাবে মই আকৌ এবাৰ লগাইছোঁ। এইবাৰ অকল আপোনালোকে পাছৰ অংশত নলগালেও হ'ব, আগৰ অংশলৈ অকণমান বেছিকৈ বহাই পিনি কাঠটুকুৰাত লগাই থ'লেই হ'ব। এইবাৰ মই জোখমতে টেপটো কাটি ল'লোঁ। লোৱাৰ পিছত যাতে আপোনালোকে ফুলটোত লাগ খাই নাযায় সেইবাবে ফুলৰ ফালৰ পৰা লগাই আহিব, যাতে ফুলটো যিমান টুকুৰাত শেষ হৈছে সেই শেষ হোৱাৰ পাছত এই নীলা যিমানকণ ওলাই আছে সিমান টুকুৰাৰ পৰা টেপটো লগাই আহিব আপোনালোকে ভালদৰে। যাতে ৰং বহল যদি হৈ যায় পটককৈ তেতিয়া সেই পন্থিলখনতে লাগে, যাতে কাঠত লাগিবলৈ চান্স নাপায়। কিন্তু এইদৰে অলপ খুৱাবলৈ বহুত কষ্ট হয় দেখিছে। মই এবাৰ প্ৰথমতে খুৱাইছিলোঁ কিন্তু নহ'ল। তাৰ পৰা আকৌ এটা অনুমান লৈ পিনি এফালৰ পৰা ভালদৰে খুৱাইছোঁ। আপোনালোকে যদি পাৰে এনেকৈ যদি এটা অনুমানত খুৱাব পাৰে এনেকৈ খুৱাই ল'ব। কিন্তু এটা কথা, যাতে ফুলটো আহি পিনি ঢাক খাই নাযায়হি। মই অলপ পাছলৈ কৰি লৈছোঁ, তাৰপৰা ব্লেডেৰে অলপ কাটি পিনি আকৌ এনেকৈ খুৱাই দিছোঁ। চাই লওক আপোনালোকে ভালদৰে, মোৰ ফুলটো ঢাক খাই নাই যোৱা। আপোনালোকেও এনেদৰে খুৱাব। এবাৰ আপোনালোকক ওচৰত ভালদৰে দেখুৱাইছোঁ। চাই লওক এইটো ফুলটো ঢাক খাই নাই যোৱা। আপোনালোকে এনেদৰে আৰু ভালদৰে 2বাৰ 3বাৰ মোহাৰি দিব, যাতে তাত ভিতৰত যাতে হাৱা সোমাই নাথাকে আৰু পটককৈ ৰংটো ভিতৰলৈ সোমাই যাব নোৱাৰে। একেবাৰে বাট মাৰি দিব ধুনীয়াকৈ, গোটেই টেপটো লগাই দিব তাত। এইদৰে এবাৰ দেখুৱালোঁ যদি আপোনালোকে বুজি পাইছে। এনেদৰে মই গোটেই চাৰিৰাউণ্ডটো কেনেকৈ লগাইছোঁ দেখুৱাইছোঁ বাৰু। আপোনালোকে এনেদৰে ভালদৰে গোটেই চাৰিৰাউণ্ডটোত লগাই ল'ব। মই টেপটো কেনেদৰে থৈ লৈছোঁ আপোনালোকে দেখিছে। আপোনালোকেও এনেকৈ থৈ ল'ব। ওচৰত কাপোৰ বা টেবুল যি আছে তাত এনেকৈ লগাই ল'ব, নহ'লে ঘূৰি পিনি টেপটোত লাগি যায় আৰু দুইটা আঠা জুচ কৰি পিনি নষ্ট হোৱাৰ চান্স থাকে। সেইবাবে আপোনালোকেও এনেকৈ ভালদৰে থৈ ল'ব। আৰু দেখিছে মই 2বাৰ 3বাৰ ইয়াত লগাই আছোঁ কিন্তু লগাব পৰা নাই। এনেদৰে আপোনালোকে হাতত এবাৰ লগাই পিনি আকৌ ভাল কৰি ল'ব তলৰ টেপটো, তাৰপৰা আকৌ এইদৰে লগাব। জোখমতে টেপটো কাটি ল'ব প্ৰথমতে খালি। এইটো আপোনালোকে এবাৰ দেখিছে টেপটো স্ক্ৰীণ পেইণ্টিংখনত লগোৱা হৈ গ'ল। এইবাৰ হাতেৰে ভালদৰে কাঠটুকুৰাত লগাই দিব আৰু ভালদৰে 2বাৰ 3বাৰ মোহাৰি দিব। এইদৰে ভালদৰে আপোনালোকে লগোৱাৰ পাছত আৰু এখন আছে, মই সেইখন আপোনালোকক দেখুৱাইছোঁ। এইদৰে ভালদৰে আপোনালোকে গোটেইখন একে যেনেদৰে আপোনালোকক মই আগতে দেখুৱাইছোঁ তেনেদৰে এইবাৰ লাষ্টৰখনো এনেদৰে খুৱাব। যদি আপোনালোকে বুজি নাই পোৱা তেতিয়া আকৌ এইটো চাই লওক। মই আকৌ এবাৰ ভালদৰে একেবাৰে লাষ্টত দেখুৱাইছোঁ। গোটেইকেইটা ভালদৰে দেখুৱাইছোঁ বাৰু, তথাপি লাষ্টত আকৌ এবাৰ চাই লওক। এয়া দেখিছেনে মোৰ টেপটো লগাই নথলোঁ, এনেকৈ লাগি গ'ল। এনেকৈ এৰুৱাওঁতে আকৌ বহুত দেৰি লয়, সেইবাবে আকৌ এনেকৈ থৈ লৈছোঁ। তাৰপৰা এনেদৰে আপোনালোকে টেপটো লগাই লোৱাৰ পিছত ব্লেডেৰে এনেকৈ দাঁতি অংশটো কাটি দিব আৰু এটা অনুমান আপোনালোকে পাই যাব যাতে ফুলপাহত নালাগেগৈ, অকল নীলা ৰংটোতহে লাগে। তেনেদৰে এয়া দেখিছে মই এনেদৰে খুৱাই দিছোঁ। এয়া দেখিছে এইখন স্ক্ৰীণ পেইণ্টিঙত মোৰ টেপটো খুৱাই পিনি হৈ গ'ল। এইবাৰ আৰু দুখন আছে, সেই দুখনটো মই খুৱাই লওঁ। আগৰখনৰ দৰে এই পাছৰ দুখনো মোৰ বনাই হৈ গ'ল। এইবাৰ আপোনালোকক তথাপিও এবাৰ দেখুৱাই দিছোঁ এইখন কেনেকৈ। এয়া দেখিছে স্ক্ৰীণখনে সিহঁতি লগাই দিব এনেদৰে অকণমান আগলৈ বহাই পিনি। এয়া আপোনালোকে দেখিছে কাঠ আৰু নীলা স্ক্ৰীণখনত ভালদৰে লাগি গৈছে আৰু এনেদৰে ভালদৰে মোহাৰি দিব যাতে ভিতৰত একো হাৱা নাথাকে। ফাইনেলি আপোনালোকে দেখিছে মোৰ স্ক্ৰীণ পেইণ্টিংখন বনাই হৈ গ'ল। আপোনালোকে চুকত এনেদৰে টেপ মাৰি দিব পাৰে যদি চুকত ফুটা থাকে বা চুকত ফুটাও নাথাকে, তথাপিও আপোনালোকে এনেদৰে মাৰি থওঁ বুলি ক'লে মাৰি থ'ব পাৰে যাতে ৰং সোমাই নাযায়। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু অৰ্ডাৰ দিব পাৰিব আপোনালোকে মোৰ ফেচবুক একাউণ্টত গৈ, ইনষ্টাগ্ৰামৰ একাউণ্টত গৈ। তো গাইছ আজি এইকেইখন মই কৰি কমপ্লিট হৈ গ'ল। এইখন 5খন, আগৰ 2খন, এতিয়া 3খন মই কৰি দেখুৱালে আপোনালোকক এখন কেনেকৈ কৰে। আপোনালোকক যদি একেবাৰে কেনেকৈ ফিক্স লাগে তো মোক অৰ্ডাৰ দিব পাৰে আপোনালোকে। থেংক ইউ।